হেল্ল' ভিউৱাৰ্ছ, টেটৰ ৰিজাল্ট সম্পৰ্কে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষ মন্তব্য প্ৰকাশ কৰে। ইতিমধ্যে আপোনালোকে জানে যে টেট এপিয়াৰ হোৱা কেণ্ডিডেটসকললৈ একাংশ দুষ্ট চক্ৰই কিছু আপত্তিজনক মেছেজ প্ৰেৰণ কৰি আছে। মেছেজবোৰ বহিৰাজ্যৰ পৰাও প্ৰেৰণ কৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰে। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াই সেৱাক অতি সোনকালে ৰিজাল্ট ঘোষণা কৰিবৰ বাবে নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে। আৰু আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ বিশেষ গুৰুত্ব থাকে। গতিকে যিকোনো মুহূৰ্তত সেৱা হয়তো ফলাফল ঘোষণা কৰিব পাৰে। শুনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে। দুষ্ট চক্ৰ থাকে, এইবিলাক আপোনালোকে অসমৰ বাহিৰৰ পৰাও আহে। গোটেই মেছেজবিলাক মই ইনকুৱাৰী কৰোঁ, কোনোবাতো বিহাৰৰ পৰা, তামিলনাডুৰ পৰা। সেইকাৰণে মই আমাৰ সেৱাক কৈছোঁ যে টেটৰ ৰিজাল্ট ইমিডিয়েটলি দি দিব লাগে, দেৰি কৰিব নালাগে। আৰু অসমৰ ৰাইজক মই অনুৰোধ জনাম যে ক'তো 1 টকাও নিদিব। এইখন চৰকাৰৰ দিনত টকা পইচাৰ কাম নহয়েই। মানুহৰ মূৰৰ পৰা ধাৰণাটো আঁতৰি যাব লাগে যে ক'ৰবাত টকা দিলে কাম হয়। হেল্ল' ভিউৱাৰ্ছ, টেটৰ ৰিজাল্ট সম্পৰ্কে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষ মন্তব্য প্ৰকাশ কৰে। ইতিমধ্যে আপোনালোকে জানে যে টেট এপিয়াৰ হোৱা কেণ্ডিডেটসকললৈ একাংশ দুষ্ট চক্ৰই কিছু আপত্তিজনক মেছেজ প্ৰেৰণ কৰি আছে। মেছেজবোৰ বহিৰাজ্যৰ পৰাও প্ৰেৰণ কৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰে। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াই সেৱাক অতি সোনকালে ৰিজাল্ট ঘোষণা কৰিবৰ বাবে নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে। আৰু আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ বিশেষ গুৰুত্ব থাকে। গতিকে যিকোনো মুহূৰ্তত সেৱা হয়তো ফলাফল ঘোষণা কৰিব পাৰে। শুনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে। দুষ্ট চক্ৰ থাকে, এইবিলাক আপোনালোকে অসমৰ বাহিৰৰ পৰাও আহে। গোটেই মেছেজবিলাক মই ইনকুৱাৰী কৰোঁ, কোনোবাতো বিহাৰৰ পৰা, তামিলনাডুৰ পৰা। সেইকাৰণে মই আমাৰ সেৱাক কৈছোঁ যে টেটৰ ৰিজাল্ট ইমিডিয়েটলি দি দিব লাগে, দেৰি কৰিব নালাগে। আৰু অসমৰ ৰাইজক মই অনুৰোধ জনাম যে ক'তো 1 টকাও নিদিব। এইখন চৰকাৰৰ দিনত টকা পইচাৰ কাম নহয়েই। মানুহৰ মূৰৰ পৰা ধাৰণাটো আঁতৰি যাব লাগে যে ক'ৰবাত টকা দিলে কাম হয়।